আসসালামু আলাইকুম। আপোনালোকৰ ওচৰলৈ মই আব্দুল মতিন চাহাবে মিটিঙৰ বিষয়ে এটা ভিডিঅ' এটা বনাইছিলে। সেই ভিডিঅ'টো মই আপলোড দিছিলোঁ। আপোনালোকে চাই পেলাই যিমানখিনি সহায় সহযোগ কৰিলে হৈছে, মই তেখেতৰ ওচৰতে আহিছোঁ, বহি আছোঁ। তেখেতৰ পৰা শুনিম, আহকচোন আমি শুনি লওঁ। আসসালামু আলাইকুম, নমস্কাৰ। বৰ্তমান ৰাজনৈতিক বতৰ। অহা 9 তাৰিখে আমাৰ বিশ্বনাথ বিধানসভা তথা অসমত ভোট গ্ৰহণ আৰম্ভ হ'ব। আজি কিছুদিন আগত মই বিশ্বনাথ সমষ্টি তথা অসমৰ মুছলমান মাইনৰিটি মানুহখিনিৰ কাৰণে দুই এষাৰ কথা কৈছিলোঁ, এটা ভিডিঅ' বনাইছিলোঁ। ৰাইজে বহুত সঁহাৰি দিছে, ভাল লাগিছে মহম্মদ আলী পেজত। আজি সেই মহম্মদ আলী পেজত পুনৰ আৰু এটা ভিডিঅ' মই দিছোঁ। আপোনালোকে সকলোৱে সহায় সহযোগ কৰিব, এই পেজটো ফ'ল' আৰু ছাবস্ক্ৰাইব কৰিব, যাতে এই পেজৰ জৰিয়তে আমাৰ অসমৰ তথা বিশ্বনাথ সমষ্টিৰ মুছলমান জনসাধাৰণে আজিৰ দেশৰ পৰিস্থিতি বিষয়ে অৱগত হওক, অনুতপ্ত হৈছেই। আজি নতুনকৈ অনুতপ্ত হ'বৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে জানে যে আমাৰ অসমৰ মুছলমান অৰ্থাৎ ভাৰতবৰ্ষৰ মুছলমান এই বিজেপি চৰকাৰ অহাৰ পৰাই বিভিন্ন ধৰণৰ অত্যাচাৰ, অন্যায় অত্যাচাৰ সহ্য কৰি লাঞ্ছনা বিলঞ্চনাৰ মাজেদি দিনবোৰ অতিবাহিত কৰি আছে। আজি মিয়াৰ নামাকৰণেৰে আজি আমাৰ ভাৰতীয় বৈধ নাগৰিকক অভেক্ষণ কৰি আজি মুকলি আকাশৰ তলত এই ৰদে বৰষুণে মানুহখিনিক অত্যাচাৰ কৰি আছে। আজি অসমৰ মুছলমানসকলে সকলোৱে অৱগত জানে। আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, মোবাইল খুলিলে দেখা পায় লাখ লাখ মানুহ, ল'ৰা ছোৱালী লৈ এই মুকলি আকাশৰ তলত আছে। নিশ্চয় মুছলমান হিচাপে সকলোৰে অন্তৰত দুখ লগা প্ৰয়োজন আছিল। আজি আমাৰ মুছলমানসকলৰ এনেকুৱা যন্ত্ৰণা, এনেকুৱা আমাৰ ওপৰত অন্যায় অত্যাচাৰ আজি কিহৰ কাৰণে হৈছে মুছলমানসকলে নিশ্চয় জনা উচিত। আজি একমাত্ৰ আমি এক আৰু নেক হ'ব নোৱাৰাৰ কাৰণেই আজি মুছলমানৰ ওপৰত অত্যাচাৰ। আজি চাওক আপোনালোকে, সেইদিনাখন ইৰাণত আমাৰ খামিনী চাহাবক যেতিয়া মাৰ্ডাৰ কৰে, যেতিয়া বম্পিং কৰে, সেই বম্পিং খামিনী চাহাবৰ এড্ৰেছ দিয়াজনো আছিল মুছলমান। আজি মুছলমান ইমান নিকৃষ্ট কাম কৰিব পৰা হৈছে, বহুত দুখ লগা কথা। আজি চাওক অসমত আজি আমাৰ মুখ্যমন্ত্ৰী মহোদয়, প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি কংগ্ৰেছৰ দিনৰ পৰাই যিখিনি কথা কৈছে সেইখিনি কাম কৰি আহিছে। হয়তো ইমান বিগত বছৰত মুছলমানৰ বিষয়ে ভাল কথা কৈছিল, ভাল কাম কৰিছিল, বিজেপিত জইন কৰাৰ লগে লগে মুছলমানৰ শত্ৰু হৈ পৰিল। আৰু এই সিদিনাখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চেলেঞ্জ মাৰি কৈছে, শপত খাই কৈছে, অহা 5 তাৰিখৰ পৰা অবৈধ মিয়াৰ ঘৰ ভাঙিব, এভেকশ্যন কৰিব, জোৰদাৰ বোল্ডাৰ লগাই মিয়াক অত্যাচাৰ আৰম্ভ কৰিব। আৰু সঁচা কথা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা কথা তেওঁ বাস্তৱত পৰিণত কৰিবই। গতিকে আজি কিছু চামে বিজেপিত ভোট দিলে এভেকশ্যন নহয়, ঘৰ দুৱাৰ নাভাঙে, অন্যায় অত্যাচাৰ নকৰে বুলি প্ৰলোভন দি সহজসৰল আজি মাইনৰিটি ভোটাৰসকলৰ মাজত গৈ ভয় ভাবুকিৰে ভোট কালেকশ্যন কৰি আছে। গতিকে মই মাইনৰিটি সমাজক কৈছোঁ, অসমৰ মুছলমানসকলক মই কৈছোঁ, আপোনালোকে আল্লাহৰ ওপৰত ইমান আনক, কোনো নেতাৰ ওপৰত ইমান মানিব। কাৰণ কোনো নেতাই আমাক শান্তি আনি দিব নোৱাৰে। কাৰণ যিজন নেতাৰ ভৰসাত আপোনালোকে ভোট দিব ওলাইছে, সেইজন নেতাই শপত খাই কৈছে, প্ৰতিজ্ঞা কৰিছে যে এভেকশ্যনটো 100% কৰিবই। গতিকে আপোনালোকক মই কৰজোৰে বিনম্ৰ অনুৰোধ কৰিছোঁ, সেই নেতাৰ কথা নামানি আমি এই কংগ্ৰেছ চৰকাৰৰ হাত সবল কৰোঁ। কংগ্ৰেছ দলক আমি ভোট দি জয়যুক্ত কৰি এই 26ত আমি কংগ্ৰেছ চৰকাৰ অনাৰ আপ্ৰাণ চেষ্টা কৰিব লাগিব। আমি চেষ্টা কৰিলেহে আমি প্ৰগতি আনিব পাৰিম, পৰিৱৰ্তন আনিব পাৰিম। আপোনালোকে দেখিছে আমাক হয়তো বিভিন্ন আঁচনি দিছে, কিন্তু বহুত লাখ লাখ টকাৰ কৰৰ বোজা আমাৰ মূৰত জাপি দি পেলাই সেই টকাৰে, কৰৰ টকাৰে আমাক আঁচনি দিছে। কিন্তু সেই আঁচনিসমূহ যদি আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি পৰিশোধ কৰিলে হয় বেলেগ কথা আছিল। কিন্তু আমাৰ পৰা টেক্স লৈ, আমাৰ পৰা বস্তু
বাহিনীৰ দাম বঢ়াই দি টেক্স লৈ পেলাই আজি সেই আঁচনিৰ ধাৰবিলাক মাৰিব। মাৰিব। আপোনালোকে জানে আজি গুৱাহাটীত একবাৰ যদি আপুনি বেমাৰী এটা লৈ যায় ঘূৰি আহোঁতে আপোনাৰ 1400 পৰা 1500 টকা কৰ দিব লাগে, ৰাস্তাৰ কৰ দিব লাগে। আপোনালোকে জানে আজি গেছ চিলিণ্ডাৰৰ কি হাহাকাৰ হৈছে। আজি মেচত থকা ল'ৰা ছোৱালীবিলাক ভাত খাব পৰা নাই। আজি হোষ্টেলত থকা মানুহখিনিয়ে খানাৰ কাৰণে হাহাকাৰ কৰিছে। আজি আমাৰ গাঁৱে ভূঞে গেছ চিলিণ্ডাৰ নথকাৰ কাৰণে কিমান অৱস্থা বেয়া হৈছে। যিহেতু আমি গাঁৱত আছো কাৰণে পৰিকেৰে বনাইছো, কিন্তু টাউন চহৰৰ মানুহবিলাক গেছৰ কাৰণে আজি কিমান হাবা কৰি খাইছে। গতিকে মই বেছি নকওঁ, সদৌ শেষত মই অসমৰ মুছলমান মাইনৰিটি সমাজক মই এটা কথা কৈছো, আমাক লাঞ্ছনা বিলঞ্চা কৰি 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 আমাৰ অৱস্থা নাইকিয়া কৰিছে। আমি আজিৰ তাৰিখত আল্লাহৰ ওপৰত ভৰসা ৰাখো, আমি আল্লাহৰ ওপৰত ইমান আনো। আমি মুছলমান জাতি, আমি কোনো লিডাৰৰ ওপৰত ইমান আনি পেলাই আজি আমি নিজৰ হাতৰ কুঠাৰ নিজৰ ভৰিত আমি আৰু নামাৰো। ৰাইজসকল আপোনালোকক মই অনুৰোধ কৰিছো, আপোনালোকে হাতৰ কুঠাৰ ভৰিত নামাৰিব। আপোনালোকে বিবেক ভোট, আপোনালোকক কোনো জোৰ জবস্তি কৰি আপোনালোকৰ ভোট ল'ব নোৱাৰে। আমি জ্ঞানী, সবেই জ্ঞানী, আজিৰ যুগত কোনো অজ্ঞানী মানুহ নাই। সকলোৱে জানো কোন দলত দিলে আমি সেকুলাৰ হিচাপে আমি ৰাজনৈতিক আমাৰ যিখিনি মৌলিক অধিকাৰ সেইখিনি আমি গ্ৰহণ কৰিব পাৰিম। সহজে আমি এই দেশৰ বতাহ জলবায়ু আদি নিশ্চিন্ত ল'ব পাৰিম, বিনা টেনশ্যনত আমি থাকিব পাৰিম। সেইটো চৰকাৰে হৈছে আমাৰ সেকুলাৰ চৰকাৰ, আমাৰ ভাৰতবৰ্ষত একমাত্ৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দল। আজি সেই কংগ্ৰেছ দলত আজি ভোট দি সকলোৱে কংগ্ৰেছ দলৰ হাত সবল কৰক। ইনশাআল্লাহ অনাগত দিনত আমাৰ অসমত শান্তি অহাটো নিশ্চিত। জয় অসম, জয় হিন্দ।